বন্ধুসকল পুনৰ্জন্ম সঁচাকৈ হয়নে নে এইটো এটা অন্ধবিশ্বাস হয় আৰু আপুনি জানেনে পৃথিৱীত এনে এজন ব্যক্তি আছে যিজনে একো নোখোৱাকৈ জীয়াই আছে আৰু টাইম টেবল কৰিব পৰাটো সম্ভৱ নেকি বন্ধুসকল স্বাগতম জনাইছো জিজি ফেক্সৰ আকৌ এটা নতুন ভিডিঅ' লৈ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে আপোনালোকে বেছি সংখ্যক মানুহে ভিডিঅ'টো চাই সাবস্ক্ৰাইব নকৰাকৈ গুচি যায় আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো যে প্লিজ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব কাৰণ এই চেনেলটো এটা নতুন চেনেল হয় আৰু ইয়াৰ পৰা মই কোনো ধৰণৰ পইচা ইনকাম কৰা নাই আপোনালোকে যদি বিচাৰে যে মই কৰা কষ্টৰ বাবে মই কিবা এটা পাব লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব এইটো মোৰ ফালৰ পৰা আপোনালোকলৈ হাম্বল ৰিকুৱেষ্ট তো বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মীৰ উছমান আলী এই ব্যক্তিজনক টাইম মেগাজিনে 1965 চনত বিশ্বৰ ভিতৰতে ধনী ব্যক্তি বুলি উল্লেখ কৰিছিল আৰু আশ্চৰ্যৰ বিষয় যে এই ব্যক্তিজন ভাৰতবৰ্ষৰ হায়দৰাবাদৰ হয় এই ব্যক্তিজন মূল্যৱান প্ৰাচীন আভূষণ আৰু খাজানা কালেকশ্যন কৰাৰ বাবে বিখ্যাত আছিল বহুতো মূল্যৱান হীৰা মতি সোণ ৰূপ অলংকাৰ খাজানা তেওঁৰ লগত আছিল কিন্তু এই ব্যক্তিজনৰ যেতিয়া মৃত্যু হৈছিল এই মূল্যৱান খাজানাসমূহ পোৱা নগল ভাবি যাওক এটা সময়ত বিশ্বৰ ভিতৰতে ধনী মানুহ বুলি পৰিচয় হোৱা ব্যক্তিজনৰ ওচৰত একো পোৱা নগল এনেকুৱা ভবা হয় যে এই মূল্যৱান খাজানাসমূহ এতিয়াও হায়দৰাবাদৰ ৰাজা পেলিছৰ মাটিৰ তলতে আছে য'ত এই ব্যক্তিজন মানে মীৰ উছমান আলীয়ে জীৱনৰ বেছি সময় কটাইছিল ভাৰতবৰ্ষৰ জেইছলমাৰ এয়াৰপৰ্টৰ পশ্চিম ফালে 20 কিলোমিটাৰ নিলগত কুলধৰা এৰিয়াত ভুটীয়া গাঁও এখন আছে কেইশমান বছৰ আগতে এই গাঁওখন ব্ৰাহ্মণ মানুহৰ গাঁও আছিল এই গাঁওখনৰ মানুহবোৰ এদিন ৰাতি কোনো ধৰণৰ গম নিদিয়াকৈ এই গাঁওখন এৰি গুচি গৈছিল এতিয়ালৈকে কোনো নাজানে যে সেই গাঁওখনৰ নিবাসীসকল কলৈ গুচি গ'ল কিন্তু আজিলৈকে কোনো নাজানে সঁচাকৈ সেই ঠাইত কি হৈছিল কিংবদন্তীসকলৰ মতে তেওঁলোকে দুষ্ট শাসক সলিম সিঙৰ অত্যাচাৰত থাকিব নোৱাৰি গাঁও এৰি গুচি গৈছিল আৰু যোৱাৰ সময়ত তেওঁলোকে অভিশাপ দি কৈছিল যে এই গাঁওখনত যোনে বসবাস কৰিব আহিব তেওঁৰ অকালতে মৃত্যু খাবতিব লাগিব সেইবাবে আজিও সেই ঠাই জনশূন্য হৈ আছে আপুনি জানেনে পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছে যিজনে একো নোখোৱাকৈ জীয়াই আছে আহমেদাবাদৰ পৰা কমেও 200 কিলোমিটাৰ নিলগত আম্বাজী নামৰ ঠাইত এই ব্যক্তিজন বসবাস কৰি আছে এই ব্যক্তিজনৰ নাম প্ৰহ্লাদ জানী এই ব্যক্তিজন এজন তপস্বী হয় 11 বছৰ বয়সতে তেওঁ দেৱী আম্বাৰ ভক্ত হৈ পৰিছিল আৰু তেওঁ কৈছে যে সেই দেৱীয়ে তেওঁক আশীৰ্বাদ দিছিল আৰু তেওঁক এটা অমৃতৰ আধাৰত একো নোখোৱাকৈ জীয়াই থকাৰ বাবে শক্তি প্ৰদান কৰিছিল আৰু এই কথাটো সঁচা হয় তেওঁ কৈছে যে 1940 চনৰ পৰা তেওঁ এতিয়ালৈকে একো নোখোৱাকৈ জীয়াই আছে এটা বৈজ্ঞানিকৰ দলে তেওঁ পৰীক্ষা কৰিবলৈ 1 মাহ এটা ঘৰত আবদ্ধ কৰি তেওঁৰ সকলোবোৰ এক্টিভিটি কেমেৰাৰ দ্বাৰা চোৱাচিতা কৰিছিল কিন্তু বিজ্ঞানীসকল আচৰিত হৈ পৰিছিল কাৰণ তেওঁ সেই সময়ত একো খোৱা নাছিল কোনো ধৰণৰ সাধাৰণ মানুহে ইমান দিন একো নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে আচৰিত নহয় পুনৰ্জন্মৰ কথা বিভিন্ন সময়ত বিভিন্ন কাহিনী কিতাপ আৰু চিনেমাত উল্লেখ কৰি আহিছে আপুনি এই কথাটো বিশ্বাস কৰেনে দিল্লীৰ এটা সৰু এৰিয়াত জন্ম হোৱা শান্তি দেৱী নামৰ ছোৱালীজনীৰ পুনৰ্জন্মৰ কথাটো পৃথিৱীৰ প্ৰথমটো সত্য কাহিনী বুলি প্ৰমাণিত হৈছিল যদি এই ফেক্টটো আপুনি মিছা বুলি ভাবিছে তেনেহলে মই কওঁ যে মহাত্মা গান্ধীয়ে নিজে নিয়োজিত কৰা এটা সংগঠনে ইয়াক বিচাৰ কৰিছিল যিসকলে শান্তি দেৱীৰ লগ হৈ তেওঁ আগৰ জন্মৰ ঠাইত গৈ সেই কাহিনীটো সঁচা নে মিছা তাৰ বাবে বিচাৰ বিবেচনা কৰিছিল আৰু তেওঁলোকে আচৰিত হৈ পৰিছিল যে শান্তি দেৱীয়ে কোৱা এটা কথা সঁচা ৰূপে প্ৰমাণিত হৈছিল এই কাহিনীটোৰ পিছত ধৰা হ'ল যে পুনৰ্জন্ম সম্ভৱ হ'ব পাৰে বহুতো চিনেমাত টাইম মেচিনৰ বিষয়ে উল্লেখ কৰিছে আনকি ডৰিমন নামৰ কাৰ্টুনখনতো টাইম মেচিনৰ উল্লেখ আছে কিন্তু সঁচাকৈ টাইম মেচিন আছে নেকি যাৰ দ্বাৰা আমি টাইম ট্ৰেভেলিং কৰিব পাৰোঁ মানে সময়বোৰ আগুৱাই বা পিছুৱাই যাব পাৰোঁ এজন ব্যক্তি আছে যিজন ইন্টাৰনেটত নোৱাহ নামেৰে জনাজাত তেওঁ কয় যে তেওঁ 2030 চনৰ পৰা আহিছে যেতিয়া এই ব্যক্তিজনে 2030 চনৰ পৰা আহিছো আৰু তেতিয়াৰ সময়ৰ ঘটনাবোৰ কৈ আছিল তেতিয়া বৈজ্ঞানিকসকলে লাই ডিটেক্টৰৰ দ্বাৰা তেওঁ সঁচা কৈছে নে মিছা কৈছে তাক পৰীক্ষা কৰি আছিল লাই ডিটেক্টৰ সেইটো মেচিন হয় যিটো মেচিনে আপুনি সঁচা কৈছে নে মিছা কৈছে সেইটো আপোনাৰ ব্লাড প্ৰেছাৰ ফেচিয়েল এক্সপ্ৰেছন বডি লেংগুৱেজৰ পৰা ডিটেক্ট কৰিব পাৰে এই মেচিনটোৰ মতে তেওঁ যি কৈছিল সকলো সঁচা কৈছিল তেওঁৰ ফটো যদি আপুনি ইন্টাৰনেটত বিচাৰে তেওঁৰ সকলো ফটো আপুনি ব্লাৰ দেখা পাব কাৰণ কিছুমান প্ৰাইভেচি কণ্ডিশ্যনৰ বাবে তেওঁৰ চেহেৰাটো লুকুৱাই ৰখা হৈছে তেখেতে কৈছে যে তেওঁ আগতেও টাইম ট্ৰেভেল কৰিছিল কিন্তু কিবা কাৰণত তেওঁ এইবাৰ টাইম ট্ৰেভেল কৰি 2030 চনলৈ উভতি যাব পৰা নাই তেওঁ ভৱিষ্যত মানে 2030 চনৰ
বিষয়ে কৈছে যে ভৱিষ্যতে সায়েন্স আৰু টেকনলজি আৰু বেছি এডভান্স হ'ব মই আগৰ ভিডিঅ'সমূহত কোৱাৰ দৰে অটো ড্ৰাইভিং কাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বহুত আগবাঢ়ি যাব এই ঘটনাটো বহুত নিউজ চেনেলে প্ৰকাশ কৰিছিল তো বন্ধুসকল আপুনি এই ফেক্টটো সঁচা বুলি ভাবে নে মিছা বুলি ভাবে কমেন্ট কৰি নিশ্চয় জনাব তো বন্ধুসকল এনেকুৱা কিছুমান আমেজিং ফেক্ট লৈ আপোনালোকৰ মাজত পুনৰ আহিম তেতিয়ালৈকে বাই